Tired of searching for podcasts? Try Storio, the only app you need to discover and follow podcasts from across the world. Get curated podcasts and playlists every day and listen to what your friends recommend. Share what you love and find what they love. Check us out on storivoyage.com/boom. Download on App Store or Play Store. Storio. Love is in the air. Love is on the road. Red FM Love Story. RJ Pahi hoide. Super Hits 93.5 Red FM ot Homohor Gold Weekend Special Show Red FM Love Story. Aru eta notun love story loi moi Pahi akwa paraponer kaksa pilohi. Aru aji sikhon city hatot loisu he city khon ahise Tinsukia pra pothiaise Dhrubojyoti Dase. তেওঁ লিখিছে Hello Pahiba মোৰ নাম Dhrubojyoti Das মোৰ ঘৰ Tinsukiat বৰ্তমান মই Tinsukia কলেজৰ BA 3rd চেমৰ ছাত্ৰ Pahiba মই লাভ ষ্টৰীৰ কথা মোৰ লগৰ লৰা কিছুমানৰ মুখত প্ৰথম শুনিছিলো আৰু শুনিয়ে ইন্টাৰনেটৰ পৰা ষ্টৰীসমূহ ডাউনলোড কৰিছিলো আৰু সঁচাকৈ Pahiba তোমাৰ মধুৰ সুৰীয়া কণ্ঠত ষ্টৰীসমূহে ইমান ধুনীয়া ৰূপ পাই উঠে যে কেতিয়াবা সেইসমূহ শুনি মন তৃপ্তি পাই আপোনা আপুনি হাঁহি উঠিছিল আৰু কেতিয়াবা কিছুমান ষ্টৰী শুনি শেষৰ ফালে ইমানেই দুখ লাগে যে নিজকে কন্ট্ৰোল কৰিব নোৱাৰি কান্দি পেলাইছিল আসলতে Pahiba তোমাৰ সুৰীয়া কণ্ঠত প্ৰকাশ পোৱা ষ্টৰীসমূহত আপলোড হৈ ময়ো তোমাৰ লগত মোৰ লাভ ষ্টৰী শেয়াৰ কৰিম বুলি বহুত দিনৰ আগৰ পৰাই ভাবি আছিলো কিন্তু সময় সুবিধা নিমিলাৰ বাবে মই লিখিব পৰা নাছিলো লগৰ বন্ধুৰ উৎসাহত মনত এটি আশা লৈ আজি লিখিবলৈ আৰম্ভ কৰিছো মোৰ লাভ ষ্টৰীৰ নাম দিছো মনত তোমাৰ বিশ্বাসৰ আশা লৈ Pahiba মোৰ ঘৰত মোৰ আপোন বুলিবলৈ কেৱল মোৰ মা দেউতা মই ঘৰৰ একমাত্ৰ ল'ৰা সৰুৰ পৰাই জীৱনৰ কোনো ক্ষণত নিজকে বৰ অকলশৰীয়া ফিল কৰিছিলো মানে কিছুমান কথা এনেকুৱা আছিল যিবোৰ মই মোৰ ইচ্ছা সত্ত্বেও কাৰো লগত শেয়াৰ কৰিব নোৱাৰিছিলো তেতিয়া এনেকুৱা লাগিছিল লগৰবোৰৰ দৰে যদি মোৰো দাদা বাইদেউ নহলে ভাইটি ভন্টি থাকিলে হয় সেইটো সময়ত নিজকে ৱৰ্ল্ডৰ আটাইতকৈ আনলাকি পাৰ্সন যেন ফিল হৈছিল বাট মই হঠাৎ বুলিয়ে ক'ব লাগিব মই নভবাকৈ মোৰ জীৱনলৈ এজনী ছোৱালী আহিছিল আৰু তাইৰ নাম আছিল ৰীনা সো আজি আমি শুনিম ধ্ৰুৱজ্যোতি দাসৰ লাভ ষ্টৰী মনত তোমাৰ বিশ্বাসৰ আশা লৈ 93.5 ৰেড এফএম বজাতে ৰহো Love is in the air. Love is on the road. Red FM Love Story. RJ Pahi hoide. Super Hits 93.5 Red FM ot মই আপোনাৰ হোইতে Pahi আৰু আপুনি শুনি আছে উইকেণ্ড স্পেশাল শো Red FM Love Story আজি শুনি আছো ধ্ৰুৱজ্যোতি দাসৰ লাভ ষ্টৰী মনত তোমাৰ বিশ্বাসৰ আশা লৈ আগলৈ যাই লিখিছে মই হাই সেকেন্ডাৰীৰ 2 বছৰ প্ৰাইভেট কলেজত এডমিশন লৈছিলো আৰু এইখন কলেজৰ পৰাই ষ্টাৰ্ট হৈছিল মোৰ লাভ ষ্টৰীৰ কলেজত যোৱাৰ প্ৰথম সময়খিনিত Pahiba মই ছোৱালী বুলি ক'লে মোৰ বৰ বেলেগ ধৰণে লাজ লাগিছিল যেহেতু আমাৰ কলেজখন প্ৰাইভেট আছিল সেইবাবে আমাৰ ক্লাছত বৰ বেছি ষ্টুডেন্ট নাছিল আৰু আমি লৰা ছোৱালী দুভাগ হৈ লৰাখিনি এফালে আৰু ছোৱালীখিনি এফালে বহিছিল কলেজত যোৱাৰ 3 দিনলৈকে মই ছোৱালী সাইডটোলে চোৱাই নাছিল মোৰ কলেজ লাইফ ষ্টাৰ্ট হৈছিল 2014 চনৰ 16 জুলাই তাৰিখে আৰু তাৰ 3 দিন পিছত মানে 19 জুলাই তাৰিখে ক্লাছ কৰি থকাৰ মাজতে উস্মিতা নামৰ ছোৱালী এজনীৰ লগত আন এজনী ছোৱালী ক্লাছৰ বাহিৰলৈ ওলাই গৈছিল বৰ্ডৰ ফালে চাই থাকোতে হঠাৎ সাইডৰ পৰা তাইক দেখিলো দুচকুত কাজলেৰে ভৰা এক সুন্দৰ মুখ দেখিয়ে যেন মনত কিবা এটা হৈছিল আৰু বাহিৰৰ পৰা তাই পুনৰ ক্লাছত উভতি অহালৈকে মই বাট চাই থাকিলো অলপ পিছত তাই পুনৰ ঘূৰি আহিলে আৰু তেতিয়া প্ৰথম মোৰ ছোৱালী বহা সাইডটোৰ পিনে চকু গৈছিল লগতে এনেকুৱা লাগিছিল ক্লাছটো যে কেতিয়া শেষ হ'ব আৰু কেতিয়া যে কাৰোবাক তাইৰ কথা সুধিম সময়খিনি নোযোৱা যেন লাগিছিল তেনেদৰে কিছু সময় পিছত ক্লাছ শেষ হোৱাৰ ঘণ্টা বাজিল আৰু বাইদেৱে ওলাই যোৱাৰ লগে লগে মই মোৰ লগৰ এজনক তাইৰ কথা সুধিলো সি নেজানো বুলি ক'লে বাট ক'লে অভিজিত নামৰ লগৰ এজন তাইৰ সৈতে আগৰ পৰাই চিনাকি তাক সুধিবলৈ ক'লে আৰু অভিজিতক সুধি মই গম পালো যে তাইৰ নামটো হৈছে ৰীনা নামটো শুনি বৰ ভাল লাগিছিল আৰু তাৰ পিছত দুদিনমান মই তাইক মন দি প্ৰত্যক্ষ কৰিছিলো আৰু গুটেই নহলেও কিছু পৰিমাণে হলেও মই তাইক বুজিবলৈ চেষ্টা কৰিছিলো বেল কেতিয়া কোন মুহূৰ্তত কাক ভাল লাগি যায় ইউ নেভাৰ নো কেতিয়াবা এটা লুকি কাফি কেতিয়াবা আকৌ বহুত সময় যোৱাৰ পিছতহে ৰিয়েলাইজ কৰা যায় যে মই দেখোন কাৰোবাক মিছ কৰিছো ৰাইট
আগবাই গৈ থাকিম আজি লাভ ষ্টৰী সৈতে 93.5 ৰেড এফএম বজাতে ৰহো Love, love is in the air. Love is on the road. ৰেড এফএম লাভ ষ্টৰী আজি বাহিৰ হৈতে Super Hits 93.5 Red FM at Monsa Apner Khode Pahi. Khuni ase apni weekend special show Red FM Love Story. Aru aji khuni ase Dhrubojyoti Dasor Love Story. Monot tumar biswakhr aakha loi. Agale tai likhise. Edin mor gutei logor bore gom pale je Rinar proti mor kiba eta feeling ase. Aru tar pisot muk taik hosa kotha koi diboloi kole. Najanu mor monot hekhini sahok kor pra ahile. মই নিজে কোৱা নাছিলো তাইৰ লগত সৰুৰে পৰা পঢ়া অভিজিত নামৰ ল'ৰাটোক ক'বলৈ কৈছিলো যে মই তাইক ভাল পাওঁ বুলি কথাটো ক'বলৈ দি মই ক্লাছৰ বাহিৰত ওলাই গৈছিলো সেই সময়খিনিত মোৰ এইবোৰৰ অভিজ্ঞতা একেবাৰে নাছিলে আৰু এতিয়াও সেই সময়বোৰ মনত পৰিলে আপোনা আপুনি হাঁহি উঠে আৰু লাজু লাগে অলপ সময় মই ক্লাছৰ বাহিৰত থাকি লাহেকে লাজে লাজে পুনৰ ক্লাছলৈ সোমাই আহিলো মই ক্লাছৰ দুৱাৰ মুখ পোৱাৰ লগে লগে ৰিনাৰ বেঞ্চত বহি থকা ছোৱালী কেইজনী আৰু তাইৰ আগে পিছে বহি থকা ছোৱালী কেইজনীয়ে মোৰ ফালে চাই ইমান জোৰকৈ হাঁহি দিলে যে মই লাজতে কি কৰো কি নকৰো হৈ গৈছিলো লগৰটোৱে সকলোৱে শুনাকৈ ৰিনাক কৈছিল যে ধ্ৰুৱই তোক ভাল পায় বুলি কথাটো শুনি তাইও হয়তো লাজ কৰিছিল আৰু লগৰ ছোৱালী কেইজনীও তাইক হাঁহি হাঁহি জুকাইছিল মই ক্লাছত সোমোৱাৰ পিছত কিন্তু যি হলেও ৰিনাই অভিজিতক তাইৰ বয়ফ্ৰেণ্ড আছে বুলি লগে লগে এটা উত্তৰ দিছিল আৰু অভিজিতে আহি মোক সেই কথাটো কৈছিল কথাটো শুনি মনত অলপ দুখ লাগিছিল যদিও তাৰ পিছত মই তাইক একোৱে কোৱা নাছিলো কেইদিনমান যোৱাৰ পিছত মোৰ লগৰ ল'ৰা দুটাই ৰিনাৰ পৰা তাইৰ ফোন নম্বৰটো বিচাৰিছিল সেইখিনি টাইমত ময়ো তাইৰ ওচৰতে আছিলো আৰু ময়ো সুধি দিলো ফোন নম্বৰটো তাইও ক্যাজুৱেলি এজ এ ফ্ৰেণ্ড মোক নম্বৰটো দি দিলে ঘৰত গৈ গধূলি টাইমত মই তাইক মেছেজ কৰিলো প্ৰথমতে হাই হেল্ল' প্ৰায় ষ্টাৰ্ট হৈছিলে আৰু লাহে লাহে আমি ইটোৱে সিটোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰি বহুত ভাল ফ্ৰেণ্ড হৈ গৈছিলো তাই মোৰ লগত প্ৰায় কথাই শ্বেয়াৰ কৰিছিল খোলাখুলিকে আৰু ময়ো বহুত কথাই তাইক কৈছিলো তাই মোক তাইৰ বয়ফ্ৰেণ্ডৰ কথা কৈছিল এটা সময়ত তাইৰ বয়ফ্ৰেণ্ডৰ লগত তাইৰ কিছু মতভেদ হৈছিল আৰু কেইদিনমানৰ ভিতৰতে তাইৰ ব্ৰেকআপ হৈছিলে সেইটো সময়ত তাইও কিছু অসহায় অকলশৰীয়া হৈ পৰিছিল আৰু যেন তাইও লাইফত কাৰোবাৰ প্ৰয়োজন অনুভৱ কৰিছিল Well, this is a fact. যেতিয়া আপোনাৰ ব্ৰেকআপ হয় তেতিয়া to overcome that you need someone. হিয়া লাগিলে ফ্ৰেণ্ডে হওক বা অন্য কোনোবা নহওক কিয় কাৰোবাক পাহৰিবলৈ কাৰোবাৰ প্ৰয়োজন হয় বাট সেইটো সময়ত ইমোশনেলি কেতিয়াও ডিচিশ্যন ল'ব নালাগে ফৰ এক্সাম্পল যদি আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ লগত ব্ৰেকআপ হৈছে আপুনি আন এজনী ছোৱালীৰ লগত কথা শ্বেয়াৰ কৰা ষ্টাৰ্ট কৰিছে তেতিয়া এনেকুৱা হৈ যায় ডেট ইউ ষ্টাৰ্ট থিংকিং যে মই চাগে আকৌ প্ৰেমত পৰিছোঁ বাট দেট ইজ ইয়ৰ উইকনেছ দেট ইজ ইয়ৰ নীড That is your loneliness that is making you fall for someone else. আপুনি যেতিয়ালৈকে আপোনাৰ পাষ্ট ৰিলেশ্যনশ্বিপটোৰ পৰা অভাৰকাম কৰিব নোৱাৰে তেতিয়ালৈকে আন কাৰো সৈতে কমিটমেণ্টত সোমাই নাযাব আৰু পাষ্ট ৰিলেশ্যনশ্বিপৰ পৰা আপুনি অভাৰকাম কেতিয়া কৰিব পাৰিব জানেনে যেতিয়া আপুনি অকলশৰে থাকিবলৈ শিকিব যেতিয়া আপুনি ৰিয়েলাইজ কৰিব যে মোক আৰু কাকো প্ৰয়োজন নাই মই অকলে থাকিব পাৰিম তেতিয়া আপুনি ৰাইট ডিচিশ্যন এটা ল'ব পাৰিব যে আপোনাক যদি কাৰোবাৰ প্ৰয়োজন কিয় প্ৰয়োজন ইজ দিছ লাভ Is this a need or is this just an infatuation or attraction? So please take time whenever you have a breakup and when you want to move on in life, always take time. And 93.5 Red FM bajate raho. Love, love is in the air. Love is on the road. Red FM Love Story. Aaj bahir hoite. Super Hits 93.5 Red FM at Monsa Apner Khode Pahi aru apuni khuni ase weekend special show Red FM Love Story. Welcome back. Khuni aso aji Dhrubojyoti Dasor Love Story monot tumar biswakhr aakha loi. Agale ta likhise edin time muk phonot kotha prokhongot koisil je tai relationship break hoar pisot karo khoite serious relationship ot oha nasile kaku tai biswakh koribo pora nasile যেহেতু তাই জানিছিলে যে মই তাইক ভাল পাওঁ সেইবাবে তাই হয়তো তাইৰ পাষ্টৰ কথা সকলো মুখ খুলি ক'লে লগতে এইটোও কৈছিলে যদি তাইৰ পাষ্ট শুনি মই তাইক একচেপ্ট কৰিব পাৰোঁ তেনেহ'লে তাই মোক কেতিয়াও দুখ নিদিয়ে কেতিয়াও মিছা নকয় কেতিয়াও মিছা মৰম নকৰে তাইৰ পাষ্টৰ কিছুমান কথা গম পাই মই অলপ থমকি গৈছিলোঁ আৰু যেহেতু সেইবোৰ মোৰ বাবে প্ৰথম আছিল সেইবাবে কিছুমান কথা সহজভাৱে ল'বলৈ অলপো পৰা নাছিলোঁ কিছুমান কথা শুনি মোৰ মুখৰ মাত বন্ধ হৈ গৈছিলে তাই কথাটো গম পাই কৈছিলে যে তুমি সময় লৈ পেলাই মোক কথা দিবা আৰু সেই কথা কৈ ফোনটো কাটি দিছিলে ফোনটো থৈ দিয়াৰ পিছত মোৰ মুখখন যেন একেবাৰে শুকাই গৈছিলে
আৰু কিছুমান অদ্ভুত ধৰণৰ চিন্তা মনলৈ আহিছিলে তাৰপিছত নিজেই নিজৰ মনটোক বুজাইছিলোঁ যে মানুহ মাত্ৰেই ভুল হৈ যায় সেইকাৰণে এবাৰ চান্স দিয়াটো দৰকাৰী মই ভাবিছিলোঁ যিহেতু তাই কিবা এটা বিশ্বাস কৰি মোক কথাখিনি শ্বেয়াৰ কৰিছে সেই বিশ্বাস মই ৰখাটো উচিত আৰু মই তাইক এটা চান্স দিয়া উচিত য়েছ মানুহ মাত্ৰেই ভুল মানুহৰ প্ৰায় ভুল হয় গতিকে ইফ ইউ কেন ফৰগিভ ছামৱান ইউ উইল বি এট পিছ যেতিয়া আপুনি কাৰোবাক ফৰগিভ নকৰে কষ্ট আপুনি সমানেই পাই থাকে চ' ক্ষমা কৰি দিবচোন তেতিয়া আপোনাৰ কষ্টও কমি যাব চ' যদি কোনোবাই কিবা ভুল কৰিছে বা আপোনাক যদি আঘাত দিছে তেতিয়াহ'লে তেওঁক ক্ষমা কৰি দিয়ক কাৰণ যেতিয়ালৈকে আপুনি ক্ষমা নকৰিব তেতিয়ালৈকে আপুনিও ভুগি থাকিব আৰু যেতিয়া ক্ষমা কৰি দিব তেতিয়া তেওঁৰ একো কথাই আপোনাৰ গাত নালাগিব চ' ফৰগিভ দেট পাৰ্চন হু হেভ হাৰ্ট ইউ আ লট ইভেন ইফ তেওঁ যদি আপোনাৰ পৰা ক্ষমা বিচৰা নাই ডু ফৰগিভ হিম অৰ হাৰ এণ্ড 93.5 ৰেড FM বজাতে ৰহো Love, love is in the air. Love is on the road. ৰেড FM লাভ ষ্টৰী আজি বাহিৰ হৈতে Super Hits 93.5 ৰেড FM মই আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছোঁ আজি ধ্ৰুৱজ্যোতি দাসৰ লাভ ষ্টৰী মনত তোমাৰ বিশ্বাসৰ আশালৈ আগলৈ তাই লিখিছে পিছদিনা তাই নিজেই ফোন কৰি সুধিলে মই কি ডিচিশ্যন ল'লোঁ আৰু ময়ো তাইক ক'লোঁ যে মই তাইক এটা চান্স দিম তেনেদৰে খুব সাধাৰণভাৱে প্ৰথম অৱস্থাত আমাৰ ৰিলেশ্যন চলি গৈছিল মোৰ যিহেতু আগত ভালপোৱাৰ এক্সপিৰিয়েঞ্চ নাছিলে সেইবাবে মই তাইৰ লগত ফেচ টু ফেচ কথা পাতিবলৈ বৰ লাজ কৰিছিলোঁ সেইকাৰণে তাইও হয়তো অলপ আনইজি ফিল কৰিছিল লাহে লাহে মই নতুন পৰিস্থিতিৰ লগত মিলি লগৰ বন্ধুবোৰৰ পৰা মনত কিছু সাহস পাইছিলোঁ আৰু তেনেকুৱাতে এদিন আমাক কলেজৰ পৰা অৰুণাচললৈ ফুৰাবলৈ লৈ গৈছিলে সেইদিনা তাইৰ লগত মই বহুত সময় স্পেণ্ড কৰিলোঁ বাছত একেলগে বহিছিলোঁ আৰু বহুত ফ্ৰী হৈছিলোঁ ফেচ টু ফেচ কথা পাতিবলৈ পাৰিছিলোঁ সেই দিনটোৰ পৰা মই তাইৰ লগত বহুত বেছি ছিৰিয়াছ হৈ গৈছিলোঁ তাইৰ লগত কথা পতা এক সময় মোৰ বাবে বহুত সুন্দৰ মুহূৰ্ত আছিল আৰু মই তাইক বহুত বিশ্বাসো কৰিছিলোঁ কেতিয়াবা তাই কিছুমান সৰু ভুল কৰিলে কিবা কথাত কাজিয়া হ'লেও মই নিজে সৰু হৈ দিছিলোঁ আৰু হ'ব দিয়া বুলি কৈ কথাবোৰ এৰি দিছিলোঁ তাই মোৰ লাইফত অহাৰ আগলৈকে মোৰ লাইফটোত বহুত ইজিলি লৈছিলোঁ বাট তাই অহাৰ পিছত মই কথাবোৰ ছিৰিয়াছলি ল'বলৈ আৰু বুজিবলৈ চেষ্টা কৰিলোঁ যেতিয়া আপোনাৰ লাইফত লাভড ওৱান আহি যায় তেতিয়া লাইফ 360 ডিগ্ৰী চেঞ্জ হৈ যায় যিবোৰ বস্তু আপুনি কেজুৱেলি লোৱা ষ্টাৰ্ট কৰে সেইবোৰ বস্তু আকৌ ছিৰিয়াছলি লোৱা আৰম্ভ কৰে ইউ ৱান্ট টু চেঞ্জ ইয়ৰ চেল্ফ ফৰ ইয়ৰ পাৰ্টনাৰ লাইকৱাইজ আপোনাৰ পাৰ্টনাৰো আপোনাৰ বাবে চেঞ্জ হ'বলৈ বিচাৰে মানে আপোনাৰ পাৰ্টনাৰে যি ভাল পায় সেইটো কৰিবলৈ আপুনি বিচাৰে ইউ ৱান্ট টু মেক হিম অৰ হাৰ প্ৰাউড অফ ইউ ৰাইট এণ্ড দেটছ এ গুড থিং বাট নিজকে চেঞ্জ কৰিবলৈ গৈ নিজকে হেৰুৱাই নেপেলাব 93.5 ৰেড FM বজাতে ৰহো Love, love is in the air. Love is on the road. ৰেড FM লাভ ষ্টৰী আজি বাহিৰ হৈতে Super Hits 93.5 ৰেড FM মই আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছোঁ আজি ধ্ৰুৱজ্যোতি দাসৰ লাভ ষ্টৰী মনত তোমাৰ বিশ্বাসৰ আশালৈ আগলৈ তেওঁ লিখিছে ৰীনা আৰু মোৰ ভালপোৱা জীৱনত মোৰ বাবে এটা স্মৰণীয় দিন হৈছে 1 মাৰ্চ BA ছেকেণ্ড ছেমিষ্টাৰত ৰীনা আৰু মই একেলগে ইংলিছ টিউশ্যন লৈছিলোঁ 2 মাৰ্চত আছিলে তাইৰ বাৰ্থডে আৰু সেই দিনটো মোৰ বাবে বহুত বেছি স্পেচিয়েল আছিল কিন্তু 2 মাৰ্চতে আমি দুয়োটাকে লগ পোৱাৰ একো উপায় নাছিলে কাৰণ সেইদিনা তাইৰ ঘৰত কিবা এটা পূজা আছিলে আৰু 2 মাৰ্চতে আমাৰ ইংলিছ টিউশ্যন নাছিলে সেইবাবে মই তাইক নোকোৱাকৈ 1 মাৰ্চতে ৰাতিপুৱা টিউশ্যন তাইৰ বাৰ্থডে চেলিব্ৰেট কৰিবলৈ ছাৰপ্ৰাইজ দিম বুলি ভাবিলোঁ 1 মাৰ্চৰ আগদিনাখন লগৰকেইটাক হাত জোৰ কৰি ৰিকুৱেষ্ট কৰি ৰাতিপুৱা সোনকালে টিউশ্যনলৈ আহিবলৈ ক'লোঁ প্ৰথম সেইদিনা ভবামতে গোটেই কামবোৰ ভবাৰ নিচিনাকৈ হৈছিলে লগৰকেইজনো একেবাৰে টাইমত আহি পাইছিলে আৰু মই গোটেইখিনি ৰেডি কৰি ৰীনাৰ লগত একেলগতে কেক কাটি তাইৰ বাৰ্থডে এনজয় কৰিলোঁ তাইক হেপী কৰিব পাৰিলোঁ নে নোৱাৰিলোঁ নাজানো কিন্তু মই ভবামতে গোটেইখিনি হৈ গ'ল বাবে মোৰ খুব ভাল লাগিছিলে অলপ হ'লেও যে কিবা এটা কৰিব পাৰিছিলোঁ তাৰ বাবে মনত বহুত বেছি ভাল লাগিছিল আৰু সেই দিনটো মই কেতিয়াও পাহৰিব নোৱাৰিম Well, when you love someone, you want to make that person really, really special. And you should. যদি আপুনি কাৰোবাক ভাল পায় সেই ব্যক্তিজন আপোনাৰ জীৱনত কি হয় সেইটো সদায় আপুনি ফিল কৰোৱাব লাগে যদি আপোনাৰ পাৰ্টনাৰে আপোনাক কেতিয়াও স্পেচিয়েল ফিল কৰোৱা নাই that doesn't mean যে আপুনি আপোনাৰ পাৰ্টনাৰক স্পেচিয়েল ফিল নকৰাব You should always make the other person know how important he or she is in your life.
So give surprises. Celebrate each day. Say I love you every day. If not every day, at least এনেকুৱা এটা দিনত I love you ক'ব. That will make her or will make him very special. কেতিয়াবা গান ডেডিকেট কৰিব, কেতিয়াবা কলাৰ টিউন ৰাখিব, কেতিয়াবা ক'ৰবাত গ'লে স্পেচিয়েলি তেওঁক গিফ্ট দিব, ছাৰপ্ৰাইজ দিব, আৰু চাব ৰিলেশ্যনশ্বিপ কিমান স্মুথলি চলি থাকিব। বিকজ দিছ লিটল থিংছ মেটাৰ্ছ এ লট। আগবাগ গৈ থাকিম আজি লাভ ষ্টৰীৰ সৈতে 93.5 ৰেড FM বজাতে ৰহো। Love is in the air. Love is on the road. ৰেড FM লাভ ষ্টৰী। আজি বাহিৰ সৈতে Super Hits 93.5 Red FM and welcome back. আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। আজি শুনি আছোঁ ধ্ৰুৱজ্যোতি দাসৰ লাভ ষ্টৰী মনত তোমাৰ বিশ্বাসৰ আশালৈ। আগলৈ তেওঁ লিখিছে, পাহিবা 2017 4 জানুৱাৰীৰ দিনাৰ পৰা মোৰ চকুৰ আগত এনে কিছুমান কথা আহি পৰিছিল যে মোৰ সকলোবোৰে হঠাৎ মিছা যেন লাগিছিল। আকস্মিকভাৱে বজ্ৰপাত পৰা যেন হৈছিল মূৰত। কথাবোৰ ছিৰিয়াছলি লৈছিলোঁ কাৰণ মনত বহুত প্ৰশ্ন উঠিছিল, বহুত চিন্তা আহিছিল। মোৰ নিজৰে এনেকুৱা অনুভৱ হৈছিল যে মই থকাৰ কাৰণে তাইৰ হয়তো বহুত প্ৰব্লেম হৈ আছিল। ভাল পোৱাৰ প্ৰথম অৱস্থাত মই তাইক কিছুমান কথা কৈছিলোঁ, যি কৈছিলোঁ যুক্তিসংগত কথাই কৈছিলোঁ, আৰু সেইবোৰ তাইও তুমি ঠিকেই কৈছা বুলি মানিও লৈছিলে ধুনীয়াকৈ। কিন্তু কথা কিছুমান যেতিয়া মোৰ প্ৰত্যক্ষ হ'ল তেতিয়া সকলো সলনি হৈ যোৱা যেন লাগিল। লাহে লাহে এটা এটাকৈ বহুত কিবা কিবিয়েই ঘটিল আৰু বিশ্বাসবোৰ যেন একেবাৰে নাইকিয়া হৈ গ'ল। বিশ্বাস নাইকিয়া হোৱাৰ পিছত সৰু সৰু কথা লৈ মই অ'ভাৰ ৰিয়েক্ট কৰিবলৈ আৰম্ভ কৰিলোঁ। হয়তো তাই বহুত আগতেই সলনি হ'ব বিচাৰিছিল, কিন্তু কিছুমান মানুহে সেইটো হ'ব দিয়া নাছিলে। এটাৰ পিছত এটা তাইক কাণত কিবা নহয় কিবা কথা ভৰুৱাইছিল আৰু মানুহৰ কথা তাই বেছিকৈ শুনিছিলে। কিন্তু পাহিবা মোৰ ৰীণাই এইটো জানিছিল যে তাইৰ ধ্ৰুৱই তাইক কেতিয়াও মিছা মৰম দি ভাল পোৱা নাছিলে। হয়তো তাইৰ লাইফত সেইটোৱে মোৰ প্লাছ পইণ্ট আছিলে। কিন্তু পাহিবা বৰ্তমান মই বৰ বিপদত পৰা যেন হৈছে। তাই মোক বহুত চৰি কৈছে, কেতিয়াও আৰু একো মিছা নকওঁ বুলিও কৈছে। কিন্তু পাহিবা মই নিজৰ ইচ্ছা সত্ত্বেও তাইৰ লগত আগৰ দৰে ফ্ৰী হ'ব পৰা নাই। কিমান পাহৰিব চেষ্টা কৰিলেও আগৰ কথাবোৰ মনলৈ আহিয়েই যায়। প্ৰথম অৱস্থাত আমাৰ মাজত পৰিস্থিতি বেলেগ আছিলে আৰু এতিয়া আমাৰ মাজত পৰিস্থিতি সম্পূৰ্ণ সলনি হ'ল। ধ্ৰুৱ, মই নাজানো কি হ'ল আৰু তুমি স্পষ্টকৈ কথাখিনি লিখাও নাই, মেবি তুমি শ্বেয়াৰ কৰিব বিচৰা নাই। বাট এটা কথা এইটোৱে ক'ম, গোটেই জীৱন ৰিগ্ৰেটত থকাতকৈ এটা ফাৰ্ম ডিচিশ্যন লোৱা। যদি তুমি ভাবা যে তুমি ৰীণাক ফৰগিভ কৰিব পাৰিবা, তেতিয়াহ'লে আৰু সেইবোৰ কথা কেতিয়াও মনলৈ নানিবা। আৰু তুমি যদি ভাবা যে আগলৈ এইবোৰ কথাই আমনি কৰিব, তেতিয়াহ'লে ইউ হেভ টু টেক আ ডিচিশ্যন। কাৰণ সদায় তুমি কাৰোবাক দোষাৰোপ কৰি থাকিব নোৱাৰা। যেতিয়া সন্মুখত মানুহজনে আহি তোমাৰ আগত নিজৰ ভুল স্বীকাৰ কৰিছে, ৰেষ্ট ইজ ইয়ৰ। ইদাৰ ইউ পানিছ হাৰ অৰ ইউ ফৰগিভ হাৰ। চ' যদি তুমি পানিছ কৰা, তেতিয়াহ'লে আকৌ তুমি বাৰে বাৰে জীৱনটোত তাইক পানিছ কৰি থাকিব নোৱাৰা। ইউ হেভ টু লেট ইট গ'। আৰু যদি তুমি তেতিয়াহ'লে ফৰগিভ কৰা, তেতিয়াহ'লে তুমি আকৌ তাইক এইটো কৈ থাকিব নোৱাৰা যে মই পাহৰিব পৰা নাই। চ' আইদাৰ তুমি পানিছ কৰি তুমি পাহৰি যোৱা, অৰ এলছ তুমি পাহৰি পেলাই নিজকে পানিছ কৰি নাথাকিবা। চ' আই হোপ ইট উইল হেল্প ইউ ইন টেকিং এ ডিচিশ্যন। এণ্ড 93.5 ৰেড FM বজাতে ৰহো। Love is in the air. Love is on the road. ৰেড FM লাভ ষ্টৰী। আজি বাহিৰ সৈতে ছুপাৰ হিটছ 93.5 ৰেড FMত মই আছোঁ আপোনাৰ সৈতে পাহি, আৰু শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। আজি আমি শুনি আছোঁ ধ্ৰুৱজ্যোতি দাসৰ লাভ ষ্টৰী মনত তোমাৰ বিশ্বাসৰ আশালৈ। আগলৈ তেওঁ লিখিছে, পাহিবা সকলো বাদ দি তোমাৰ জৰিয়তে ৰীণাক এইটোৱে ক'ব বিচাৰোঁ যে মই সঁচা মনৰ পৰা তাইক বহুত ভাল পাওঁ। লগতে এইটো কথাও ভালকৈ জানো যে দুঃসংগৰ লগত পৰিয়ে তাই বহুত কিবা কিবি কৰিলে, যিবোৰ তাই পিছত মানি লৈছে। কিন্তু পাহিবা তুমি কোৱা, মানি লৈ জানো সদায় লাভ আছে? যদি ভুল কৰাৰ আগত অলপো ভাবি নাচায়? যদি তাই ভাবি চালে হয়, তেনেহ'লে হয়তো আমাৰ মাজত আজিৰ এই ছিটুৱেশ্যন আহি নপৰিলে হয়। তাইক সঁচা মৰম দিয়াৰ বাবদ ময়ো মাথো তাইৰ পৰা সঁচা মৰমেই বিচাৰোঁ। বেলেগৰ কথা শুনি মিছা কথা ক'লে মোৰো দুখ লাগে। অন্তৰৰ পৰা ভালপোৱাজনে যেতিয়া কিবা এটা মিছা কয়, তেতিয়া তাক সহজভাৱে ল'বলৈ আনজনৰ বহুত কষ্ট হয়। প্লিজ পাহিবা, তুমি তাইক এবাৰ কৈ দিবা যে মই তাইক বহুত 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 বেছি ভাল পাওঁ, আগতেও ভাল পাইছিলোঁ আৰু সদায় পাই থাকিম। খালি ময়ো তাইৰ পৰা অলপ সঁচা মৰম আশা কৰোঁ আৰু তাইক বিশ্বাসত ল'ব বিচাৰোঁ। তুমিও বুজিব পাহিবা যাতে তাই কেতিয়াও মোক মিছাকৈ দুখ নিদিয়ে। তোমাৰ এই প্ৰগ্ৰেমটি শুনি তাই বৰ ভাল পায়
আৰু তোমাকো বহুত ভাল লাগে মোৰ আগত প্ৰায়ে কয় হয়তো তুমি ক'লে তাই বুজিব পাৰে যে মই তাইক আগৰ দৰেই ভাল পাওঁ খালি তাই যাতে মোক সঁচা কথা কয় মই সেইটোৱে বিচাৰোঁ তোমাৰ জৰিয়তে পাহিবা মই যদি তাইক কেতিয়াবা কিবা বেয়াকৈ কৈছোঁ তাৰ বাবে চৰি কৈছোঁ লগতে পাহিবা এটা প্ৰশ্ন কৰোঁ যে বহুতে কয় যে ছেইম এজৰ ল'ৰা ছোৱালীৰ মাজত ৰিলেশ্যনশ্বিপ হ'লে পিছত প্ৰব্লেম হয় কথাটো বাৰু সঁচা নেকি ৰীনা আৰু মই প্ৰায় ছেইম এজৰে হয় এইটো টপিক লৈ বহুতে বহুত কথা কয় কিন্তু মই ভাবোঁ ইয়াৰ প্ৰকৃত উত্তৰ এটা তুমিহে দিব পাৰিবা প্ৰথম কথা ধ্ৰুৱ যদি তোমাৰ ওচৰত এতিয়া ৰীনা উভতি আহে এণ্ড ইফ শ্বি প্ৰমিছেছ ইউ ডেট শ্বি উইল নেভাৰ লাই তোমাৰ আগত যদি তাই আৰু কেতিয়াও মিছা নকওঁ বুলি কয় তেতিয়াহ'লে গিভ হাৰ দ্য লাষ্ট চান্স তাৰ পিছত যদি তাই তোমাক আকৌ হাৰ্ট কৰে তেতিয়াহ'লে এইটো বুজি পাবা যে এইটো তাইৰ হেবিট হয় কিছুমান মানুহৰ মিছা কোৱাটো এটা স্বভাৱ হয় আৰু সেইটো কেতিয়াও চেঞ্জ কৰিব নোৱাৰে চ' ইউ হেভ টু টেক আ ফাৰ্ম ডিচিশ্যন আৰু ৰীনা যদি তুমি লাভ ষ্টৰী প্ৰগ্ৰামটি শুনা আৰু যদি তুমি মোৰ কথা শুনা তেতিয়াহ'লে এটা কথাই তোমাক ৰিকুৱেষ্ট কৰিম এটা মিছা কথা ক'লে বহুতকেইটা মিছা কথা ক'ব লাগে কাৰণ ইটো মিছা কথা লুকাবলৈ আন এটা মিছা তুমি ক'ব লাগিব আৰু তেনেকৈ চেইন হৈ যায় চ' মিছা কথা কেতিয়াও নক'বা কিবা যদি তুমি বেয়া পাইছা ৰিলেশ্যনশ্বিপটিত কিবা যদি তুমি ডিফাৰেঞ্চ পাইছা বা তোমাৰ যদি কিবা ক'বলগীয়া আছে তুমি ধ্ৰুৱক ডিৰেক্টলি ক'বা বিকজ ইউ both love each other, right? চ' যদি কিবা প্ৰব্লেম আছে দুয়োটাই ডিছকাছ কৰা শ্বেয়াৰ কৰা কেতিয়াও ইজনে ইজনক সিদ্ধান্ত দি নিদিবা ডিচিশ্যন দি নিদিবা সদায় ডিছকাছ কৰিবা ডিছকাছ কৰিলে চলিউশ্যন এটা ওলাব বাট নিজৰ ডিচিশ্যনটো আনৰ ওপৰত থপি নিদিবা আৰু ধ্ৰুৱ তুমিও তোমাৰ ডিচিশ্যনটো ৰীণাৰ ওপৰত থপি নিদিবা দুয়োটাই দুয়োটাৰ কথা শুনিবা ডিছকাছ কৰিবা আৰু ছেইম এজৰ কথাটো ধ্ৰুৱ মই একেবাৰে বিশ্বাস নকৰোঁ যে ছেইম এজৰ হ'লে প্ৰব্লেম হ'ব প্ৰব্লেম চবতে হ'ব ল'ৰাজন ডাঙৰ হ'লেও প্ৰব্লেম হয় ছোৱালীজনী ডাঙৰ হ'লেও প্ৰব্লেম হয় প্ৰব্লেম হ'ব যেতিয়া আণ্ডাৰষ্টেণ্ডিং নাথাকে যেতিয়া ট্ৰাষ্ট নাথাকে যেতিয়া কমিউনিকেশ্যন গেপ থাকে আৰু সৰু সুৰা কাজিয়া লাভত থাকিবই ডেট ইজ এ পাৰ্ট অফ লাইফ বাট বিশ্বাসঘাতকতা ডিছৰেচপেক্ট চিটিং কৰা এইবোৰ থাকিলে বয়স মেটাৰ নকৰে ৰিলেশ্যনশ্বিপ কেতিয়াও টিকিব নোৱাৰে চ' প্লিজ হেভ ফেইথ ইন ইয়ৰ চেল্ফ প্লিজ হেভ ফেইথ ইন ইয়ৰ গাৰ্লফ্ৰেণ্ড এণ্ড ৰীনা প্লিজ হেভ ফেইথ ইন ইয়ৰ বয়ফ্ৰেণ্ড এণ্ড মেক ইয়ৰ ৰিলেশ্যনশ্বিপ গ্ৰ' উইথ লাভ লয়েলটি এণ্ড ট্ৰাষ্ট এণ্ড অলছ' ৰেচপেক্ট অল দ্য বেষ্ট ধ্ৰুৱ এণ্ড আই হোপ তোমালোকৰ যি প্ৰব্লেম হৈ আছে সেয়া ছল্ভ হৈ যাব বেলেগ আছিলে আজি লাভ ষ্টৰী এটা নতুন লাভ ষ্টৰীৰ সৈতে আকৌ লগ পাম আনটিল দেন য়েছ ইউ কেন শ্বেয়াৰ ইয়ৰ ষ্টৰী চিঠি লিখি পঠিয়াই দিব ঠিকনাটি ফেচবুকত আছে মোৰ অফিচিয়েল পেজ হৈছে ৰেড এফ এম RJ Pahi ইনষ্টাগ্ৰামত আছোঁ এজ RJ Pahi আৰু মোৰ টুইটাৰ হেণ্ডেল হৈছে RJ Pahi ৰেড এফ এম এতিয়া বিদায় লৈছোঁ আকৌ লগ পাম আনটিল দেন টু ফল ইন লাভ ইটছ এ গ্ৰেট ফিলিং এণ্ড আই লাভ ইউ 93.5 ৰেড এফ এম বজাতে ৰহো